অনুৰোধ জনাইছো আমি এতিয়া চিকিৎসা পাতি নোহোৱা পাৰো এতিয়া মোক পইচা পাতি দিলে আমি কি জানি দৱাই পাতি খালে কি জানি আল্লাহ ভাল কৰিব 100 200 500 1000 যোনে যিমান পায় আন্টিৰ কাৰণে দিব মই কিউআৰ তাতে দি দিম আপোনালোকে কিউআৰত যিমান পায় আপোনালোকে জানে কিমান ভয়াবহ বেমাৰ এইটো মই বৰ্ণনাই ক'বলৈ নাই আপোনালোকে হয়তো বা জানে ইয়াৰ বিষয়ে শুনিছে তো মই আপোনালোকক অনুৰোধ কৰিছে মানৱতাৰ খাতিৰত হোক দয়া কৰি আন্টিক 100 200 500 1000 যোনে যিমান পায় টকা দিব আৰু টকা দি মোৰ কমেন্টত স্ক্ৰিনশ্বটটো দি দিব অনুৰোধ কৰি কৈছো তাক কেইটামান সহায় কৰিবা তোমালোকৰ মহব্বতে খাতিৰে হাই বন্ধুসকল মই বৰ্তমান আছো চতিয়াৰ একেবাৰে ভিতৰুৱা অঞ্চল এখনত যাক কটৰাতি বুলি কয় ইয়াত আন্টি এজনী কথা শুনিলো আহি আমি বিচাৰি পালো আন্টিজনী বহুত দিনৰ পৰাই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে তেখেতে ভালকে দৱাই পাতি কিনি খাব পৰা নাই তেখেতৰ হাজবেণ্ড স্বামীয়ে বহুত দিন আগতে ঢুকাল যাৰ ফলত তেখেতে নিজৰ ইনকাম নিজে খুজি মাগি চলিছে তাৰ মাজতে কৰ্কট ৰোগ আপোনালোকে জানে বহুত ভয়াবহ সংক্ৰামিত ৰোগ তেখেতে এতিয়া নিজৰ ট্ৰিটমেণ্ট নিজে দৱাই পাতি কিনি খাবলৈ বহুত অসুবিধা হৈছে নিজে মোৰ হাতত আপোনালোকে চাইছে ৰিপৰ্ট মই আহি ৰিপৰ্টখিনিও চালো তেখেতে বহুত দিনৰ পৰাই বেমাৰত ভুগি আছে আহকচোন আমি আন্টিৰ লগত কথা পাতিবলৈ যত্ন কৰো আন্টি আপোনাৰ নাম কি কমলা খাতুন কমলা খাতুন কি হৈছে আপোনাৰ বহুত দিন হল বেমাৰ হল বহুত দিন হল বেমাৰ হৈছে ভালা কৰিবলৈ নাপাও আপোনাৰতো স্বামী নাই কিমান দিন হল ঢুকাইছে মৰিছে 10 বছৰ হল ঢুকালে কেই বছৰ 10 বছৰ হল ঢুকালে তাৰ পৰা আপুনি অকলে চলি আছে এতিয়া কেন্সাৰ বেমাৰ হৈছে এতিয়া আপুনি বহুত দিনৰ পৰাই ট্ৰিটমেন্ট হৈ আছে দৱাই পাতি কিনি খাই আছে এতিয়া পইচা পাতি নেই এতিয়া ঘৰত পৰি আছো মানুহবিলাক নাই ডাঙৰ নৰা নাই এতিয়া আপোনাৰ অৱস্থাটো ইমান ভাল নহয় মোৰ অৱস্থাটো বেয়া হল এতিয়া আপুনি কি ৰাইজক কি কব এতিয়া অনুৰোধ জনাইছো আমি এতিয়া চিকিৎসা পাতি নোহোৱা পাৰো এতিয়া মোক পইচা পাতি দিলে আমি কি জানি দৱাই পাতি খালে কি জানি আল্লাহ ভাল কৰিব আন্টিজনী অনুৰোধ জনাইছে रोजगार निजे কৰি খাই আছে বহুত কষ্টকে আছে আপোনালোকে জানেই কৰ্কট বেমাৰ কিমান ভয়াবহ হয় তাৰ মাজতো তেখেতে বহুত নিজে ট্ৰিটমেন্ট কৰিছে বহুত দিনৰ কিমান দিনৰ পৰা বেমাৰ এক বছৰ পৰা বেমাৰত ভুগি আছে এক বছৰত বহুত ট্ৰিটমেন্ট কৰিলে তো এতিয়া আন্টি নিজে ইনকাম কৰিব নোৱাৰে যাৰ ফলত নিজে ট্ৰিটমেন্ট হ'ব পৰা নাই দৱাই পাতি কিনি খাব পৰা নাই আন্টিয়ে অনুৰোধ কৰিছে যে সকলোৱে 100 200 500 1000 যোনে যিমান পায় আন্টিৰ কাৰণে দিব মই কিউআৰ তাতে দি দিম আপোনালোকে কিউআৰত যিমান পায় আপোনালোকে জানে কিমান ভয়াবহ বেমাৰ এইটো মই বৰ্ণনাই ক'বলৈ নাই আপোনালোকে হয়তো বা জানে ইয়াৰ বিষয়ে শুনিছে তো মই আপোনালোকক অনুৰোধ কৰিছে মানৱতাৰ খাতিৰত হোক দয়া কৰি আন্টিক 100 200 500 1000 যোনে যিমান পায় টকা দিব আৰু টকা দি মোৰ কমেন্টত স্ক্ৰিনশ্বটটো দি দিব আপোনালোকে যদি সহায় নকৰে কোনে কৰিব আন্টিটো কোনেও নাই তেখেতৰ হাজবেণ্ড আছিল স্বামী আছিল তেখেতো ঢুকাইছে তাৰ পৰাই যেন আন্টি এতিয়া অকলশৰীয়া জীৱন যাপন কৰি আছে জীৱন কটাই আছে তাৰ ভিতৰতো বহুত ট্ৰিটমেন্ট কৰিছে এতিয়া আৰু আন্টিয়ে নিজে ট্ৰিটমেন্ট কৰিব অক্ষম হৈছে যাৰ ফলত আমাক মাতিছে আমি আহিছো যিমান পাৰো আমি আমাৰ সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোককো বিনম্ৰভাৱে অনুৰোধ জনাইছো বিনম্ৰতাৰে সৈতে কৈছো আপোনালোকে যিমান পাৰে তেখেতক দিয়ক আপোনালোকৰ 2-4 টকা হয়তো আন্টিৰ জীৱনটো ভাল কৰিব সুন্দৰ কৰিব আগৰ নিচিনা আন্টি নিজে চলি মাগি খাবলৈ সক্ষম হ'ব তেখেতৰ লগত থাকে তেখেতৰ পৰিয়ালৰ মানুহ তেখেতৰ পৰা মই আইতাৰ পৰা আইতা কিবা ক'ব বিচাৰে আইতা মই বিচাৰিছো মোৰ ভাইবো হয় বহুত দিন হাতে বেমাৰ ভুগি আছে পইচাৰ কাৰণত চিকিৎসা হ'বলৈ নাপায় এটা ল'ৰা আছে সৰু ল'ৰা তাৰ মাথা কেনেকা কুলাব পইচা কামানি হলেতো কোনোবাই পইচা কামানি কৰি তাক চিকিৎসা কৰিলে হয় অনুৰোধ কৰি কৈছো তাক কেইটামান সহায় কৰিবা তোমালোকৰ মহব্বতে খাতিৰে
অনুৰোধ কৰি জনাইছে তেখেতক কেইটামান টকা দি হ'লেও সহায় কৰিব, তেতিয়া তেখেতে দৱাই পাতি কিনি খাব পাৰিব। যিহেতু মই আহিছো, আপোনালোকে জানে মই যিমান পাৰো আৰ্থিকভাৱে অকণ সহায় কৰিব যত্ন কৰো। মই আহিছো আন্টিক কিবা এটা দি হ'লেও মই সকাহ দিবলৈ চেষ্টা কৰিছো। আন্টি, মই আহিছো কিবা এটা আপোনাক দিছো, আপুনি মেডিচিন দৱাই পাতি কিনিব, আৰু আমি যিমান পাৰো আপোনাৰ খবৰ লৈয়ে থাকিম। আমি চেষ্টা কৰিম আপোনাক ট্ৰিটমেণ্ট কৰিবলৈ। হ'ব, ধন্যবাদ। আন্টিয়ে ধন্যবাদ দিলে। ঠিক আছে। আন্টিজনীৰ লগত ইমান কথা নাপাতিলো, মানে আন্টিজনী কথা কবলৈ কষ্ট পায়, ইমান কথা পাতিব নোৱাৰে, নিজে ইমান লৰচৰো কৰিব নোৱাৰে, এনেকে শুয়ে থাকে গোটেই দিন। তো মোক আহোঁতেই কৈছে বোলে মই ইমান কথা ক'ব নোৱাৰো, জোৰত কথা ক'ব নোৱাৰো, সেইকাৰণে মই যিমানকণ চেষ্টা কৰিলো মই ক'লো, শুনিবলৈ চেষ্টা কৰিলো। আপোনালোকে ৰিপৰ্টখিনি চালে, আপোনালোকে দয়া কৰি অনুৰোধ কৰি কেইটামান টকা দি আন্টিক সহায় কৰিব। মই স্কেনাৰটো দি দিম, আৰু যিমান পাৰে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।